হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ৰিকুজ ব্লগ। হে গাইছ, আজি মানে মই আহিছোঁ আমাৰ দমদমাত মানে আহিছোঁ। মানে দমদমাৰ ওচৰত মানে আমাৰ দাদা এজনে নতুন এখন দোকান দিছে। এয়া চাওক আমাৰ দোকান দেখাই আছোঁ বেক কেমেৰা দি। মানে দোকানখনত বহুত অফাৰ চলি আছে, দেখাই আছোঁ আপোনালোকক। চাওক মানে আমাৰ দাদা এজনে খুলিছে, হেমন্ত দা বুলি কয়। এয়া অসমীয়া বজাৰ আৰু এয়া চাওক নতুন দোকান এখন খুলিছে আৰু মানে বস্তু ওলাইছে সকলো। আৰু এয়া দোকানখনলৈ যাওঁ বলকচোন। আৰু আহিয়ে দেখিলোঁ, এয়া চাওকচোন সকলো বস্তু আছে। ফ্ৰেণ্ড, এয়া চাওক ধুনীয়া মানে ইয়াৰ আইনাৰ মানে দৰ্জা দি দিছে। এয়া মানে টানিব লাগে আৰু বাবু আহ। আৰু ফ্ৰেণ্ড আহি পালোঁ দোকানত, এয়া সোমাই গ'লোঁ। আৰু এইফালে আছে আমাৰ হেমন্ত দা মালিক। হেমন্ত দা কংগ্ৰেচুলেশ্যন, ভাল লাগিল বহুত। দোকান কেনেৰ পৰা দিলা? আজি যোৱা ৰবিবাৰ পৰা দিলোঁ। যোৱা ৰবিবাৰ পৰা শুনিছোঁ বহুত অফাৰো বোলে চলি আছে। অফাৰ চলি আছে, অফাৰ কম নেকি? অফাৰখিনি কৈ দিবা আৰু দোকানখন দেখাই আছোঁ, অফাৰখিনি চাই লওক। হেমন্ত দা অফাৰখিনি দেখাই দি আছোঁ আমাৰ ৰাইজক। যেনে এইটো এটা উদাহৰণ দিলোঁ, ইয়াতে লেখা আছে 126 টকা পিন, 116 টকাত পাব, লগত দুটা কাপ। দুটা কাপ পাব এইটোৰ লগত হা। এইটোৰ লগত কাপ পাব মানে কিমান? 72 টকা, 62 টকা। 62 টকা। এই এটা কাপ ফ্ৰী। কাপ ফ্ৰী আছে। আমাৰ ডিসকাউন্টও পাব, ফ্ৰীও পাব। গাইছ মানে কি ডিসকাউন্টো পাব আপোনালোকে আৰু কাপো পাই যাব এটা এটা। তাৰে আগতে কিন্তু এনেকুৱা কাৰ্ড এখন বনাই ল'ব লাগে। কাৰ্ড এখন আমি বিনামূলীয়াকৈ দিওঁ। নিজৰ নামটো এণ্ট্ৰি থাকিব, ইয়াত নম্বৰ থাকিব, অট'মেটিকলি তাৰমানে ডিসকাউণ্টটো আহি যায়। ডিসকাউণ্ট আহি যাব, এনেকুৱা কাৰ্ড এখন নাম থাকিব আৰু নম্বৰ থাকিব। এতিয়া ভাবো আৰু যেনে এইটো এটা ক'লো গ্লিচাৰিং, 4 টকা লেখা দাম আছে, 55 টকা দাম, লগত এনেকুৱা কাপ এটা ফ্ৰী। কাপ এটা ফ্ৰী। কাপটো কি সুন্দৰ কাপ। কাপটো গাইছ ধুনীয়া কাপ দিছে, এয়া চাওকচোন মানে কফি কাপ আৰু ধুনীয়া। এইটো এটা খাচ চাবোন, খাচ চাবোন 40 টকা লেখা আছে, 38 পিন, কিন্তু কাপ এইটো। কাপ এইটো এই বিকাজি চানাটো আছে, বিকাজি চানা এয়া মানে 60 টকা, 55 টকাত পাব। 57 58 টকা পিন 57 পাব, আৰু লগত এটা কাপটো ফ্ৰী। কাপটো ফ্ৰী পাব। এনেকুৱা সকলো বস্তুতে ডিসকাউণ্ট পাই যাব। গাইছ মানে সকলোতে মানে অফাৰটো আছে, মানে ডিসকাউণ্টো আছে, অফাৰো আছে, কাপ পাই যাব আপোনালোকে। এই সকলোতে কাপ দি থৈ দিছে। আৰু এইফালে আছে ধুনীয়া পাপৰ, চকলেট নাই বাৰু, চকলেট। আৰু এইফালে বিস্কুটো আছে চাওক, মানে হৰেক ৰকমৰ মানে ডিসকাউণ্ট পাব ন। আৰু এইফালে আছে আপোনাৰ এইটো ফ্ৰেছনেছ কাপোৰত যে দিয়ে। আৰু এইফালে বডি অইল, বিস্কুট মানে আপোনালোক হ'লচেলাৰ ৰেটত পাব ন, সকলো মানে হ'লচেলাৰ ৰেটত পাব। আৰু এয়া গেলামালো আছে, হ'লচেলাৰত পাব। আৰু এইফালে কচমেটিক আছে, আপোনাৰ পাৰফিউম ডিসকাউণ্ট পাব। এই এটাৰ লগত এটা ফ্ৰী নেকি? ফ্ৰী নহয়, মানে যোনটো লেখা আছে ইয়াতে লিখা আছে, যিমান লেখা আছে 210 ইয়াৰ পৰা তাৰমানে 20 টকা এটা কম পাব। 20 টকা কম পাব, লগতে কাপো এটা পাব। কাপ এটা পাব গাইছ। আৰু মানে ডিসকাউণ্ট পাই যাব সকলোতে। পনীৰ সকলো আছে আৰু গেলামালৰ সামগ্ৰী। আৰু এইফালে আছে আমাৰ মহান জুবিন দা, জয় জুবিন দা, ন্যায় পাব আপুনি। ভাল লাগিছে আপুনি জুবিন দাৰ ফটোখন ৰাখি দিছে, ৰাখিবই লাগিব নিশ্চয়, জয় জুবিন দা। আৰু এইফালেও আছে, এইফালে মানে ষ্টক ৰুম এইটো। আৰু এইফালে চাওক সকলো আছে, গুড নাইট, মিঠাতেলো আছে, গেলামাল সকলো আৰু ধূপ আছে। আমি মানে অলপ কিবা বস্তু নিব আহিছোঁ, এয়া চাওক। এই গাইছ আৰু মানে বিস্কুট আছে, এইটো কেইটকা মন্তৰা? এইটো বিস্কুটটো এইটো বিস্কুট 80 টকা দাম, 100 টকা লেখা দাম। এইটো লেখা পাই যাব। এইটো এটা বিস্কুট আছে 50 টকা দাম, লগত এইটো কাপটো ফ্ৰী। কাপ ফ্ৰী আছে গাইছ, 50 টকা আৰু কাপ ফ্ৰী। মানে জোখা বিস্কুট আৰু পেকেটটো আছেই, আৰু বিস্কুট সকলো আছে। এইটো 80, এইটো 50 ন, সকলো পাব আৰু আপোনালোকে। হেমন্তৰা বহুত ভাল লাগিল দোকানখন। ঠিক আছে, এতিয়া তোমাক এটা প্ৰেজেন্ট দিলোঁ, ফাৰ্ষ্ট যাত্ৰা বুলি প্ৰেজেন্ট। আজি প্ৰথম থেংক ইউ। গাইছ মোক মানে কাপ এটা প্ৰেজেন্ট দি দিলে হেমন্তৰা, বহুত ভাল লাগিল। দোকান নিশ্চয় মানুহ আপোনালোকে আহিব। ঠিক আছে, আপোনালোকে আহিব বুলি আশা থাকিল। সকলোৱে আহিব। নতুন দোকান, অফাৰ চলি আছে, মানে নতুন বছৰো আহি আছে, অফাৰো পাই যাব, বস্তু লৈ যাব। আমিও মানে অলপ কিবা কানি লৈ লওঁ নে কি? দিয়ক বাৰু, আহিব আপোনালোকে। আৰু চাব, চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব সকলোকে। অফাৰৰ মানে যাতে সুবিধা পায় সকলোৱে নে কি? দিয়ক, চাব সকলোৱে। বাই বাই।